মই ভাবো হে মোদী চৰকাৰ আপোনালোকে হে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপুনি জাতীয়তাবাদ শিবিৰৰ পৰা যোৱা এজন সুদক্ষ নেতা সুদীৰ্ঘ কাল 50 বছৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত অতপ্ৰতভাৱে নিস্বাৰ্থৰ কাৰণে অসমৰ স্বাৰ্থৰ কাৰণে আপুনি তেওঁলোকক লৈ ললিপপ দেখুৱালে কিন্তু দুখ লগা কথা আজি খিলঞ্জীয়া ভূমিপুত্ৰ বড়োসকলক লৈ কাৰ্বি অঞ্চলৰ কাৰ্বিবিলাকক লৈ আজি আপুনি ৰাজনৈতিক প্ৰেক্ষাপট দখল কৰিলে সঁচা কিন্তু ন্যূনতম মানৱতাই আপোনাৰ হৃদয়ত জাগি নুঠিলে দুখ লগা বিষয় আজি এই বড়োসকল আপোনাৰ লগত 50 বছৰে জিন্দাবাদ মুৰ্দাবাদ দিয়ে কিন্তু আপুনি কি কৰিলে ৰাজপথ দখল কৰিলে নিজৰ স্বাৰ্থ সিদ্ধি হ'ল কিন্তু আজি বড়ো জনগোষ্ঠী অসমৰ বুকুত ধূলিসাৎ হ'বলৈ ওলাইছে আপোনাৰ চৰকাৰে 6 নম্বৰ দফা ইমপ্লিমেণ্ট কৰাৰ কাৰণে এটা সিলেকশন বোর্ড বনাইছে অর্থাৎ কমিটি বনাইছে দুখ লগা কথা ভূমিপুত্ৰ খিলঞ্জীয়াসকলক সেই যেটো নেকি আপোনাৰ কমিটিৰ এজন সদস্য অন্তৰ্ভুক্ত কৰা নহ'ল এই বিষয়টো আপোনাৰ হৃদয় অলপ হোৱা নাই আপোনাৰ চকুত পৰা নাই ইয়াত মই বড়োসকলক যে আপুনি প্ৰতাৰণা কৰিব তাৰ উদাহৰণ মই হয়তো ইয়াত দিবলগীয়া নাই আজি বড়োসকলে পৃথক গণৰাজ্য বিচাৰিছে কিয় নিবিচাৰে ভাই স্পষ্ট কৰা কথা আজি মই এই মঞ্চত ডাঙৰ ডাঙৰ এক্সন মাৰিছো কিন্তু অসমৰ এচাম মুক্ত জাতীয়তাবাদী কি ক'ব জানে এই সুচিন্তা চিন্তা এক্সন মাৰিলে কি হ'ব এতিয়া কিমান চালা বাংলাদেশ নেকি এনআৰচিৰ নাম আছে না নাই এনেকুৱা ক'ব কিন্তু বন্ধুসকল আজি আপোনালোকক অনুৰোধ কৰিছো পিছলা ভোট আমাৰ বড়ো সমাজত সোমাইছে সেই পিছলা ভোটত আমি ভয় কৰিবলগীয়া নাই কিন্তু আমি সতৰ্ক হ'বলৈ হ'ল আজি সেই পিছলা ভোটে আমি কিছুদিনৰ পৰা দেখা পাই আহিছোঁ বড়ো সমাজক ভাঙি চুৰমাৰ কৰি থান বান কৰি এটা মানে পৰিকল্পনা চলাইছে কিন্তু নোৱাৰিব সত্য ল'বলৈ সদায় জয় গতিকে আমি সত্যত আছোঁ তাৰ উদাহৰণ আজি এই বতৰে আমাক সামৰি দিছে ভগৱানে আমাক ওপৰত দৃষ্টি আকৰ্ষণ কৰিছে সাৱধান আমি মাত্ৰ এই উদালগুৰি প্লেগ্ৰাউণ্ডত আমি মানে গণসমাৱেশ পাতিলে নহ'ব জনগণ সজাগতাৰ স্বাৰ্থে বিভিন্ন আঞ্চলিক লেভেলত এনেকুৱা সৰু সৰুকৈ আমি মানে যেটো নেকি জনসমাৱেশ আমি পাতিব লাগিব আমি ৰাজনৈতিকভাৱে আমি গণতান্ত্ৰিক পথেৰে ৰাজনৈতিকভাৱেও আমি স্বাৱলম্বী হ'ব লাগিব গণতান্ত্ৰিক পথেৰেও আমি আন্দোলন আগুৱাই নিব লাগিব ভেটিগ্ৰস্ত কৰিব পাৰিব লাগিব কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰক আমি সকীয়াই দিব পাৰিব লাগিব সৰ্বানন্দ সোণোৱালক এনেকুৱা আমি কৰিব লাগিব বড়ো জনগোষ্ঠীৰ বড়ো ৰাজনৈতিক অবিহনে যাতে দিশবোৰে তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰে মই আহ্বান জনাওঁ আজি হীৰা হৰিণে দেৱে আউট অফ বিটিচি আপোনাৰ বাইহাটা চাৰিআলি ৰঙিয়া পাঠশালা বঙাইগাঁও হাউলিৰ পৰা কিছুমান মানুহ লৈ তেওঁ ৰাজনৈতিক প্ৰেক্ষাপট দখল কৰিব বিচাৰিছে তেওঁ ভাবিছে মই 4 লাখ কিমান ভোট পাইছোঁ কিন্তু বন্ধুসকল মই স্পষ্ট ক'বলৈ ওলাইছোঁ সেই 4,80,000 ভোটৰ ভিতৰত 1.5 লাখ ভোট আছিল আউট অফ বিটিচি যেই ভোটাৰে নেকি কেতিয়াও বিটিচিৰ লগত সংলগ্ন নহয় বিটিচিৰ সমস্যাৰ লগত জড়িত নহয় বিটিচিৰ বিষয়ে তেওঁলোক জ্ঞাত নহয় তেওঁলোকক ভুল পথেৰে পৰিচালনা কৰি তেখেতে ভোট পাইছিল আজিৰ তাৰিখত যদি আমি সেই 1.5 লাখ ভোট যদি মাইনাছ কৰি হীৰা হৰিণে ক'ত জিতে আজি দুখ লগা কথা আমি বঙালী মানুহ আমাক অসমত যদিও ভাৰত স্বাধীনতা কালত যদি আমাৰ পিতৃপুৰুষে যদি এটা আন্দোলন জঁপিয়াই কৰিছিলে কিন্তু আমাক ইয়াতে বাংলাদেশী মানে চকুৰে আমাক চোৱা হয় বন্ধুসকল অসমৰ ওপৰত জাতীয়তাবাদৰ যেটো বাংলাদেশীৰ চকুৰে চোৱা আমাক সেইটো আমি সুশীল দাসে কেয়াৰ নকৰোঁ আমাৰ নিজস্ব আইডিয়া আছে ৱেষ্ট বেংগল কিন্তু আহ্বান জনাওঁ সেই ৱেষ্ট বেংগলৰ আইডিয়া আমাৰ সাফিচিয়েণ্ট নহয় আমি আমাৰ পূৰ্বপুৰুষ নেতাজী সুভাষ চন্দ্ৰ বসুৰ পৰা
বিদেশলৈকে বহুত অৰিহণা আছে অসমৰ উগ্ৰ জাতীয়তাবাদ চেণ্টিমেণ্টে সেই বস্তুটোক তেওঁলোকে শ্ৰদ্ধা সহকাৰে নলয় কিন্তু ভাৰতৰ বিভিন্ন ৰাজ্যৰ ভাষাভাষী মানুহে সেই বস্তুটো শ্ৰদ্ধা সহকাৰে লৈ আছে ঠিক তেনেকৈ আমাৰ যেনেকৈ আইডিয়া আছে আমাক লৰাব নোৱাৰে আপোনালোকক আহ্বান জনাওঁ অসমৰ সামগ্ৰিক যিটো পৰিস্থিতি এনআৰচিয়ে যিটো কৰিলে আপোনালোকৰ কিন্তু ভয় আহি গৈছে স্পষ্ট বোলা কথা আপোনালোকেও আজিৰ এই বিটিচিৰে সান্তনা লভিলে নহ'ব আপোনালোকৰ নিজৰ আইডি নিজৰ ভাষা সংস্কৃতি নিজৰ ভূমি সংৰক্ষণ কৰাৰ কাৰণে পৃথক ৰাজ্য অচিৰে আনিব লাগিব নহ'লে ডাইনোচৰৰ দৰে অসমৰ উগ্ৰ জাতীয়তাবাদ চেণ্টিমেণ্টে এদিন এখন বড়ো জাতিক টুকুৰা টুকুৰি কৰি মানে যিটো নেকি জাতীয়তাবাদটো ধ্বংস কৰাৰ এটা পৰিকল্পনা তেওঁলোকে কৰিব মই বৰ বেছি নকওঁ আহ্বান জনাওঁ আপোনালোকে ৰাজনৈতিকভাৱে গণতান্ত্ৰিকভাৱে ছাত্ৰ সংগঠনসমূহৰ লগত 100% সহযোগ আপোনালোকে কৰিব লাগিব যদি নকৰে কিন্তু আপোনালোকৰ এইটো খুব মূৰ্খামি হ'ব জয় বড়ো হাৰিয়ানী জয় বিটিচি বা